know these brothers my guys. Know that we fly, know that they ride or die. Why they wanna move like that? Why you So finally guys, you will back to my YouTube channel and return to a new video. বহুত দিন মূৰত 10 দিনে হ'ল কিজানি ভিডিঅ' চিডিঅ' দিব পৰা নাই, বৰ দুখ লাগি আছে মনটোত। তাৰ কাৰণে আজি এটা জিটি কিবা এটা যাম বুলি ভাবিছোঁ আৰু আজি ভিডিঅ'টো মই পিকনিক প্লেচৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আৰু নিকুক আজি লগ পাম নিকু হেৰি খেলা দিব যাব, তাতে লগ কৰিব লাগিব। আৰু আজি আমি হেৰিত যাম আৰু গংগা যমুনা হেৰি কি বুলি কয় এখন গংগা যমুনা কি ৰিজৰ্টখনত যাম। কিন্তু তাৰে আগতে মোৰ অলপ কাম আছে, তাৰমানে চুলিখিনি কাটিব লগা আছে। কেনে দীঘল আছে দেখিছে না, এই চুলিখিনি কাটিব লাগিব আগে। আৰু মিঠা আছে আমাৰ লগত আছে ঘৰ নলগাহৰি আৰু এখন মোৰ কটকটিখন আনিছোঁ আজি, মোৰ কটকটি। তো বলক ভিডিঅ'টো চাই থাকক, অলপমান হ'লেও ভাল লাগিব পাৰে। বেয়া লাগিলেও ক'ব লগা নাই, কাৰণ বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাই, তাৰ বাবে বেয়া চেয়া পাই নাথাকিব। কিন্তু আজি গাড়ী নামন্তি মানুহটো চলিব, এইটো একদম সৰুমণি মানুহ, দেখাই শুনাই বিৰাট। সেই কেনে কৰা গাইছ মানে সেইকাৰণে মস্ত বৰষুণ। এতিয়া কি কৰোঁ তাকে ভাবি আছোঁ গাড়ীত আকৌ দেখাবই পৰা নাই। গাইছ এই বৰষুণতো দেখাই আছোঁ দে, আৰু কিবাকে জিকি জিকি হ'লেও দেখাম বুলি কৈছোঁ যিহেতু। কাকা আহিছিলে যে, কাকা কি পাইছে আহি পালোঁ, একদম শেষত আহি পালোঁ। আৰু বৰষুণত জিকি জিকি হ'লেও আহিছোঁ, কি কৰিবি ইয়াৰ উপায় নাই। কাকা যা, মই যাই আছোঁ যা, হ'ব দে মোৰ তাৰ পৰাই দিবি যা, হ'ব যা নিয়াটো না। তো গাইছ এতিয়া আহি পাইছোঁ, ভিতৰত সোমালোঁ আৰু সোমাই এনে এতিয়া আগচতে যাই থাকিব লাগে, খোজকাঢ়িয়ে যাওঁ, এনে বাইক লৈ যাওঁ। চাই থাকক ভিডিঅ'টো বম হ'ব। হেপী ইণ্ডিপেণ্ডেন্স ডে লিখি থৈ দিছোঁ ইয়াতে। আৰু এয়া আহি আহি পালোঁৱে, এই তাত যাব লাগিব। তাৰপিছত তাৰ পৰা আমি টিকেট ল'ম 20 টকীয়া, বেলেগ আকৌ এই আমাৰ মানুহকেইটা টিকেট লৈ আছে। এই ভলা এই যাবাই 1 টকাও নাই মোৰ তাতে, তন্ধৰ পৰাই দিচোন, মই দি আছোঁ দে, দিয়াম তো সঁচাই দিয়াম। গাইছ টিকেট লৈছোঁ, এইটো গেট যাই আছোঁ ভিতৰত লগ পাইছোঁ এখন ইয়াতে। মানে ভাল নালাগে, সাজ নহয় ইমান। যাই আছোঁ ভিতৰত গেলি মাথাতে সাজ বুলি কয় ইমান পঢ়াৰ কে আৰু এই নাও আছে, যাবি নেকি? এই নাওটো থোৱা হেৰি দি হ'লেও সাঁতুৰিম দে কিবা। এই গাইছ এইখানি যাই আছোঁ, ডাইনাছৰ আছে এটা দেখি আছোঁ। এই আশিকৰ চালেই বেলেগ আজি, জাপ দিওঁ নেকি ইয়াৰ পৰাই। চাহ আশিকৰ হাঁহি এটা মান দে। এখনত মই উঠা, মই আগতে সৰুতে উঠিছিলোঁ, ইটা নুঠো। এইটো কি এইটো ৰেকিবুল চাবি ৰ। মোৰ ফটো এটা লগাই দিবি তই। কাকা এই জুলেনিটো উঠিম মই জুলেনিটো উঠিম। পাৰ্কখনক মানে মই 10 বাৰ মান আহিছোঁ, 10 বাৰ মান আহিলে কি হ'ব, এইবাৰ অলপ মডিফাই কৰিছে পাৰ্কখন। তাৰমানে নতুন বস্তু আনিছে, ডাইনাছৰ আনিছে, তাৰ পৰাই মানুহ চানুহ দিছে, তাকে চাই যাওঁ বুলি আহিলোঁ। আৰু আপোনালোককো দেখুৱাওঁ, আৰু নিকুক লগ কৰিম বুলি কৈছিলোঁ, লগ কৰিব নোৱাৰিলোঁ। আৰু সেই মই ফোন মাৰাৰ আগতে সি গুচি গৈছে। চৰি, নেক্সট ভিডিঅ'ত নিশ্চয় নিকুক লগ পাব। এতিয়া লগ চাওঁ।
হেই মুৰ্গী যা পাৰ্কখনক আহি ভালে লাগিছিল কিন্তু বৰষুণ যাক দি অলপ বয়া অসমত মই অসমত কি ক মোক মালিকে আগে তই সেইটো কচোন তাই বন্ধুৰ লগত এইবিলাক চলে নেকি তাই অসমত একদিন সেই যাওঁ ভাই যা এই কি হ'ল দে কচোন দে 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 ক অসমত কি ক তাই কবাই লাগব তাই বয়া শুনি অসমত কি কচোন দে ক অসমত কি একদিন একদিন গোল্লাৰ লগত মুড়ি ভাজি খাম অসমত গল্লাৰ লগত মুড়ি ভাজি খাব মই খাম ঠাই যা মই কি উঠা নাগে তাৰমানে মই কি মানুহ নহয় মই কি মানুহ নহয় এই হানুত চাই যা এহানুত পুৰা দেখিবলৈ অলপ দেৰিকে দেখিছো সেই আমাৰ মানুহ দুটা বৰ পোজ দি আছে ফটো মাৰিব গেলি এই গঙিচুৰ মুখখন দেখ হেল্ল' গাইছ এইটো ভিডিঅ'টো মোৰ তাতো হ'ব এটাতো আহিব আৰু চেনেলটোৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম চাই দিব যোনে যোনে ছাবস্ক্ৰাইব কৰি দিব লাগি থাকক আৰু এইটো জনস্থলীৰ মচান মাইক টেঙৰ এইটো হালত তিনিটামান ঘৈৰাল দিলেও ভাল লাগিলে হয় চাই আৰু এই আগচাইডে বহুতখিনি জেগা আছে আপোনালোকক দেখুৱাইছো এই আগচাইডে তে মাছ এটা আছে গাইছ এই যা গুচি গেল যা দেখা পাত টাইমত ছাগাল তেইৰে মিতে আছে অলপ চাইড দিয়া নেতা কে চাইড নেদাও চাইড মই ভাঙলি গোটাই তো গাইজ বৰ বস্তু এটা দেখি আছো আৰু সেইটো বস্তুৰ ওপৰত এটা আমাৰ মানুহ উঠবো সেইটো মানুহ দেখি আছো এইটো মানুহ ক'ত উঠছি নামে দি তাক উৎপাত দেখছ না উৎপাত কৰিব আহিছা না কি কৰিব আহিছা নো তাৰপৰা পল্লীতে কি হব ননসেন্স এই এটা হুদুটিকে ইয়া মামা হামু দেখো গাইছ হাই কৰি দিয়া একবাৰ ভালকে হাই কৰি দি সাবস্ক্ৰাইব কৰি দিবা দি চেনেলটো চেনেলটো আকৌ নকৰবি এই বাদ দি যা को सेट ठोक दीजिए महाकाल का सेट ठोक दीजिए তো গাইছ এতিয়া ডাইনোসৰ তাৰ কাষত যাই আছো ৰ ডাইনোসৰটোৰ লগত কথা পাতিম মনে মনে এইটো কিবা পতাকা ওলাই থৈ দিছিলে এখন ইয়াতে আমাৰ ভাৰতৰ জাতীয় পতাকাখনৰ ৰং দি থৈ দিছে ধুনীয়া লাগিছে বম অচাম এতিয়া যাই যাই গধূলি হ'ল চাৰ লাইট চাইট জ্বলিব ধৰিলে ভালকৈ আকৌ দেখুৱাবই নোৱাৰোঁ বৰ দুখ লাগিল লাহেত আমাৰ দেৰি হৈ গ'ল এই নেঙু জলত ধৰি টান নাই টানি আনচোন এই কোৱাই অলপমান উৰাবা দিয়ে একবাৰ দেখে দিয়ক তো ডাইনোচৰৰ কিমান চাব আপোনালোকে চাইডে তো লাভেদি হেৰি বনাই থৈ দিছে বাহেদি সেইটোক যাই আছো ৰ কোন চাইডে দিবা যায় এই পানী যাব লাগিব সেইটোক যা সেইটো কৈছো সেইটো ৰেকিব হ'ল তাই হ'ব আই নামি আই তেতিয়া এক জেগাতে কিমান থাকে আই বেক চাইডে যাৱাই নাই গেলেন চাইডে ভিতর চাইডে জাগে যা ইচ্ছা গেছি যাই না এটা একবার এগুলা লাইট সাইট জ্বলবে ধরছি আর বম লাগবো আর রাতি ভিউটো বেশি ভালো হয় বলে মই শুনাত কিন্তু মই আহিব না আজিলৈ এইটো লাভ এইটো মোৰ দিল এইটো ইয়াতে এটা পুখুৰী আছে চানা চানা মাছ আছে মই আনতে দেখুৱাইছোঁ এতিয়া আমি হেপান্দি যাই এনেকৈ ঘূৰি আহিম আহিম দেখুৱাইছে ৰ'ব আপুনি যাই লওঁ ইয়াতে কিবা খাব লাগিব কিন্তু নাখাওঁ আকৌ পিছে দি ভুৰুমকৈ গুচি যাম তো গাইছ এই দলংগিখন ভাল লাগে কিন্তু দলংগিখন মজা লাগে
এইগিলা পিছ চাইডেদি পলাই আহিলোঁ আমি গম নাপাকে এনে এই আগত আমাৰ কাকাই ভিডিঅ' বনাই আছে এই গাইছি পাগলা ইয়াৰ কথা বেছি গুৰুত্ব নিদিবি গাঁৱৰ পাগলা ইয়াতে মানুহ বহি ইয়াতে খাবও পাৰে তাৰমানে ইয়াতে সোমালি পইচা লাগে আমি একদিন সোমাইছিলোঁ গলতে উলিয়াই দিছি বৰ দুখ পাইছোঁ ইয়াতে ৰুমত বহি খাব চাব পাৰি আৰু ছোৱালী তোৱালীৰ লগত আহক বহক খাওক এইটো এটা এইটো এটা আৰু এন চাইডেদি যায় আমি সেপানে ঘূৰি আহিব পাৰিম কিন্তু আমাৰ সেইটোক যোৱা ৰাস্তাটো আমি বিচাৰি নাপালোঁ সেইটো কি নাই এইটো কি নাৱেদি যাব লাগে নেকি হা কাকা সেইটো কি নাৱেদি যাব লাগে নেকি সেইটোক আৰু এখন দলং অলপ ইন চাইডে গছ গছনি আছে গছ গছনিখিনি চাই যাওঁ যি হৈছে এই পঢ়বি চাবি বলা ভালকে এইটো জেগাত যাব পাৰা ৰাস্তাটো বিচাৰি ওলাব পৰা নাই মই কাৰণ এইটো নতুনকৈ দিছে মই যাব পাৰা আনতে মই পোৱা নাই এইবাৰ পাছোঁ তাকে ভাবিলোঁ তাকে যাওঁ কিন্তু তাতে নাও চাওঁ নাও লৈ যাব লাগিব কিজানি মোৰ অনুমান নাও যাব পইচা নাই আমাৰ নাও যাব 1 টকা মানে তাকে টিকেট কটাতে কৈছোঁ 10 টকা কমে দি 10 টকা এখন কম হৈছে কি কম পাগলা হৈছি কেংকে তাৰ পৰা পানী গুৰি মাত দিলি যায় খাল পাই ভাল কথা হয় দে এতিয়া বৰ্ডখন চুৰ কৰ এখন চুৰ কৰ তাতিয়া নাই পাগলা আবাৰ আহিলে ইয়াৰে বৰ্ডখন চুৰ কৰাটো ফিক্স ইয়াৰ পৰাই আছে যদি লৈ যা তাড়াতাড়ি যোনে চাই আছা এন্ধৰ যদি কোনোবা চাই আছা লৈ যা পিছত ধৰি আমাক কৈ লাভ নাই যে নিলা বুটখান আমি আগে তাকে সতৰ্ক কৰি থৈ দিছোঁ মই মস্ত কৰিছোঁ তো খন্তেক পিছত আমি বিৰাট কষ্ট কৰি ৰাস্তাটো অনুসন্ধান কৰিলোঁ আমাৰ তেনে ফাৰ্ষ্টতে সোমাওঁতে ওলাইছে এইটো ৰাস্তা আমি এপান দি সোমাইছোঁ আমি এপান দি চিধাই গুচি গৈছোঁ কিন্তু আমি যাব লাগে এপান দি কেনে জদা মূৰ্খ আন মানুহ আমি তো বলক তাকে গেলি যাই আছোঁ আন্ধাৰত থাকি কিজানি আকৌ দেখাই নাই উপায় নাই লাইট জ্বলিছে হাই ৰঙা লাইট দিছে ইয়াতে কিবা ডেঞ্জাৰ বস্তু আছে নেকি ইয়াই ডাইনাছৰটো ৰাতি ওলাই নেকি ইয়াই ইয়াতে বল এটা জ্বলি আছে বলটো ভিতৰত আমি এতিয়া আমি চাইডে গৈছিলোঁ ভুলতে এইফালে দি যাম এইফালে গ'লে সেইটো ৰাস্তাটো যাম এনে বেকাৰ তাৰমানে সেই মাখা জেগা ঘূৰি আহিলোঁ ৰাস্তা বিচাৰি কিবা কাৰণে লিখি থৈ দিছে কিবা লিখিছে গম নাপাওঁ আৰু পঢ়িবা চঢ়িবা নাজানো ইংলিছ ফলাক মুঠ পেহা দিছোঁ ৰ তাতে মনে কয় এনে মুঠ পেহা দিছোঁ তাৰ মুঠ পেহা ইচ্ছা কৰি আছিল আৰু এনচাতে ধুধেনি আছে বেলেগ একো নাই এইখিনি জেগাত তাৰমানে বিশেষ একো নাই খালি VIP ৰুম আছে আইচি মুটি আছে চাৰিওফালে লাইট জ্বলি গ'ল মানে জ্বলিয়ে গ'ল আৰু আমি যাম এতিয়া আমি আৰু ঘৰৰ চাইডে ৰাওনা হ'ম গোটাখিনি যিহেতু দেখালোৱে ভালকে কিবা ৰৈ গৈছে যদিও আৰু একদিন আহিম টেনশ্যন ল'ব নালাগে ভালকে আহিম দিনত আহিম এইবাৰ ভালকে দেখাব পৰাকে টাইম লৈ আহিম অলপ চৰ্ট আমাৰ আহোঁতে দেৰি হৈ গ'ল তই মাছ আছে কিবা লৈ থাকিলেনো কি হ'ব এনে কেমেৰা দেখা নাপায় তাড়াতাড়ি 1000 ছাবস্ক্ৰাইবাৰটো কমপ্লিট কৰি দিয়ক 1000 ছাবস্ক্ৰাইবাৰ দিনাই মোৰ তাৰমানে এটা কিবা মনৰ আশা আছে সেই আশাটো মই তাৰমানে কিবা এটা কৰিম আৰু সেইটো এতিয়াতে নকওঁ নহ'লে 1000টা ছাবস্ক্ৰাইব কৰি নিদিব সেইকাৰণে কৰাৰ পিছত গম পাব সেইটো ভিডিঅ' বনাই দিম টেনশ্যন ল'ব নালাগে আমাৰ গাহৰিকেইটা চাই লওক তাই ক'ত উঠে নলগাহৰি ই বা কেমেৰামেন চদাই আছে ইয়াতে গাইছ চাৰো চাইডে লাইট কিবা বম লাগি গৈছে জুই ভাল লগা ৰাতি ভাল লাগেতো
মই ৰাতি আহি পোৱা নাই না আজি ফাৰ্ষ্ট আহিলোঁ এই হেডছাৰ কি ভাল লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ বাৰহানি কৰি দি Hey, I am Tamuli, Tamuli, Sop Tamuli. Tamuli. Ya mamu Tamuli, Sop Tamuli. ইয়া মামু খামু আমাৰ এটা ভিডিঅ'ত আছে ইয়া মামু খামু আৰু ইয়াৰ ৰেকিবুল চিন পাইছে কিজনীয়ে আৰু এইটো আশিকুৰ মোৰ চলিকেইটা চিনাকি কৰি দিয়া না আশিকুৰকতো চিন পায়ে আগতেও দেখছি আৰু এয়া আমাৰ ভোলা মিত্ৰা ভোলা ভাই আৰু এয়া আমাৰ কাকা এইটো মোৰ কাকা একচুৱেলি কাকা ৰেকিব তেওঁকতো চিনি পায়ে ৰাজা তিৱাৰীকো অনাৰ কথা আছিল ৰাজা তিৱাৰী একচুৱেলি মুকলমতে আছে সি নাহিলে কি কৰিম আৰু উপায় নাই আৰু নিকুক নেক্সট ভিডিঅ'ত লগ পাইছোঁ চ' আজিলৈ এৰিলোঁ বাই বাই এই নাই নেৰু বাহিৰতে দিম য Kirsana. তো গাইজ আৰু এটা চাইৰি আহি পাইছি দেখো Horo pipura. হাহা তুমি ভাল নাপলি হব কি কেলা হাতীৰ চানা ভাল পাম কেলা তোক ভাল পাত চাই গেলা এই যা একদম ৰাখা ঠিছা না ভাল পাই কথা এটা কওঁ এইটোতো মই গাইজ মইতো আপোনালোকে চাব আৰু ইয়াতে কি কৰি আছে নাথাকে ভিডিঅ' বনাই এখন মুখতি চাকা দে ফটো মাৰি আছে দেয়াৰ ভাই হাত অল্লু আৰু ভাই কি কৰা নাই পৰা হাউ দিছিলি জানো তই যিহেতু খেদি যাবি মই এইটো কথা জানো সেইকাৰণে মই পৰা ভাবিছোঁ Asikur baru tadi kan bukan deh gejok ba apaan bukan guys apaan muka kan তো ফাইনেলি গাইজ গংগা যমুনা চোৱা গোটা হৈ গ'ল আৰু কেমেৰা পিকচাৰ অলপমান বেয়া হৈছে আকৌ কথা নাই গোটাখিনি চালোঁ আপোনালোককো দেখুৱালোঁ যদি এই ভিডিঅ'টো অলপমান হ'লেও ভাল লাগছি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু আমাৰ কাকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই ডিছক্ৰিপশ্যনত দি দিছোঁ সিও মজা ভিডিঅ' বনাই আছে তো গাইজ এতিয়া বলক ঘৰলৈ গৈ থাকোঁ টাটা বাই বাই চুমা বিস্কুট জয় অসম আৰু থেংক ইউ ফৰ 300 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰি দিয়াৰ বাবে একদিন 1000 কৰি দিব বাই বাই জয় অসম